নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম আছামিজ অনলাইন ইউটিউব চেনেল ৰাইজিং অসমৰ নতুন খবৰলৈ। বন্ধুসকল, ৰাতিপুৱা বহুকেইটা এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ওলাই আছে আৰু ইয়াৰ প্ৰতিটো খবৰ আপুনি জনাটো অতিকৈ প্ৰয়োজনীয়। সেয়ে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু বন্ধুসকল, আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰি দিব আৰু আমাৰ নতুন নতুন ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ল'ব। আজিৰ প্ৰথমটো খবৰ হৈছে দিল বেচেৰা ট্ৰেইলাৰে এভেঞ্জাৰ্ছ এণ্ড গেমকো চেৰ পেলালে। এটা দিনতে ইউটিউবত সৰ্বাধিক জনপ্ৰিয় ট্ৰেইলাৰ ৰূপে চিহ্নিত হৈছে দিল বেচেৰা ট্ৰেইলাৰ পিছ পৰিল এভেঞ্জাৰ এণ্ড গেমো। সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি ট্ৰেইলাৰে মুক্তিৰ লগে লগে ইণ্টাৰনেটত সকলো অভিলেখ ভংগ কৰিলে আৰু কোনোদিনে প্ৰিয় অভিনেতাজনক পৰ্দাত দেখা নাপাব। সেইকাৰণে তেওঁৰ অন্তিমখন ছবিৰ প্ৰতিটো দৃশ্য যেন প্ৰাণ ভৰি চাই ল'ব দৰ্শকে। সোমবাৰে প্ৰয়াত সুশান্ত সিং ৰাজপুত আৰু নৱাগত সঞ্জনা সংগীৰ এই ছবিখনে ট্ৰেইলাৰ মুক্তি লাভ কৰিছিল। ইউটিউবত তেওঁৰ অন্তিমখন চিনেমাত জীৱন, অনুভূতি, মৃত্যু আৰু প্ৰেম কাহিনীৰ আখ্যায়িত অৰ্থত যেন সুশান্ত সিঙৰ নিজৰ জীৱনৰ ছাপ পৰিছে চিনেমাখনত। বলিউডৰ জনপ্ৰিয় কাষ্টিং ডাইৰেক্টৰ তথা সুশান্ত সিঙৰ ঘনিষ্ঠ বন্ধু মুকেশ চাৱৰাই এই ছবিখনৰ পৰিচালক কৰিছে। ছবিখন মুক্তি লাভ কৰাৰ কথা আছিল 8 মে'ত, কিন্তু লকডাউনৰ কাৰণে ডাঙৰ পৰ্দাত এই ছবিখনে মুক্তি লাভ কৰিব নোৱাৰিলে। 24 জুলাইত হটষ্টাৰ ডিজনীত মুক্তি লাভ কৰিব দিল বেচেৰা ছবিখনে। এতিয়া আহিছোঁ তৃতীয়টো খবৰলৈ। আমেৰিকাটো বন্ধ হ'ব পাৰে টিকটক। ভাৰতত বন্ধ হোৱাৰ পিছত আমেৰিকাটোতো চীনৰ ডিজিটেল ষ্ট্ৰাইক মাৰিব পাৰে আমেৰিকাই। ভাৰতৰ পিছতে চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক চলোৱাৰ যোজা কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ'ই এক সাক্ষাৎকাৰত ব্যক্ত কৰিছে যে তেওঁলোকে চীনৰ টিকটকে ধৰি সকলো ছ'চিয়েল মিডিয়া বন্ধ কৰাৰ চিন্তা চৰ্চা কৰি আছে। এই বিষয়ত অতি গুৰুত্ব সহকাৰে লৈ আলোচনা কৰাৰ কথাও ফক্স নিউজৰ বিশেষ সাক্ষাৎকাৰত প্ৰকাশ কৰে। অৱশ্যে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গ্ৰহণ কৰিব বুলি তেওঁ কয়। উল্লেখযোগ্য যে ভাৰতত ইতিমধ্যে টিকটকে ধৰি 59টা চীনা এপৰ ওপৰত নিষিদ্ধতা আৰোপ কৰা হৈছে। এতিয়া আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। আমেৰিকা এৰিব লাগিব 2 লাখ ভাৰতীয় শিক্ষাৰ্থীয়ে। কিহৰ কাৰণে ভিডিঅ'টোত মই সবিশেষ জনাইছোঁ, ভিডিঅ'টোক আপোনালোকে শেষলৈকে চাই থাকিব। আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে শেহতীয়া এক অদকাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে। এই সিদ্ধান্তই প্ৰায় 2 লাখ ভাৰতীয় ছাত্ৰ ছাত্ৰীক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে। কৰোনা সংক্ৰমণে বিধ্বস্ত কৰা আমেৰিকাৰ বিদেশী ছাত্ৰ ছাত্ৰীক স্বদেশলৈ উভতি পঠোৱাৰ চিন্তা চৰ্চা কৰিছে। সকলো প্ৰৱাসী ছাত্ৰ ছাত্ৰীয়ে আমেৰিকা এৰিব নালাগে। যিসকল ছাত্ৰ ছাত্ৰীক সকলো বিষয়ৰ অনলাইন ক্লাছ কৰে সেইসকল ছাত্ৰ ছাত্ৰীহে আমেৰিকা ত্যাগ কৰিব লাগিব। ট্ৰাম্প প্ৰশাসনে এই সিদ্ধান্ত মুঠ 10 লাখ ছাত্ৰ ছাত্ৰীক প্ৰভাৱিত কৰিব পাৰিব। এই সিদ্ধান্ত সৰ্বাধিক প্ৰভাৱিত কৰিব চীনক। আমেৰিকা প্ৰশাসনে লগতে এই নিৰ্দেশৰ পাছত যদি কোনো ছাত্ৰ ছাত্ৰীয়ে আমেৰিকা ত্যাগ নকৰে তেনেহ'লে তেওঁলোকক প্ৰশাসনে স্বদেশলৈ ঘূৰি পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে। এতিয়া আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। 9 জুলাইৰ পৰা 15 জুলাইলৈ যোৰহাট পৌৰ এলেকাত সম্পূৰ্ণ লকডাউন। শেহতীয়া পৰিস্থিতি অনুসৰি ক'ভিড-19ৰ গণসংক্ৰমণ হোৱাৰ দিশে আগবাঢ়িছে যোৰহাট। ট্ৰেভেল হিষ্ট্ৰী নথকা বহু লোকৰ শৰীৰত পোৱা গৈছে ক'ভিড-19ৰ সংক্ৰমণ। মঙলবাৰ দুপৰীয়া পৰ্যন্ত ট্ৰেভেল হিষ্ট্ৰী নথকা 39গৰাকী লোকৰ শৰীৰত পোৱা গৈছে ক'ভিড-19ৰ সংক্ৰমণ। সামাজিক সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে যোৰহাট উপায়ুক্তই যোৰহাট পৌৰসভাৰ অধীনত থকা সকলো অঞ্চলসমূহ 9 জুলাইৰ পৰা সন্ধিয়া 7 বজাৰ পৰা 15 জুলাইলৈকে সম্পূৰ্ণভাৱে লকডাউন কৰাৰ ঘোষণা কৰিছে। এতিয়া আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। ৰাজ্যত পুনৰ 814 জনৰ দেহত ধৰা পৰিছে ক'ভিড-19 পজিটিভ। ৰাজ্যত পুনৰ মঙলবাৰে 814 জনত ধৰা পৰিছে ক'ভিড-19 পজিটিভ। ইয়াৰে 578 জন গুৱাহাটী মহানগৰীৰ। ৰাজ্যত 13,337 জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে 8,329 জন সুস্থ হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 4,978 জন। ইফালে মঙলবাৰ দিনটো কৰোনাত আক্ৰান্ত হৈ অসমত 2 জন লোকে হেৰুৱাইছে প্ৰাণ। 7 জুলাই 2020লৈকে ৰাজ্যত ক'ভিড-19 আক্ৰান্ত হৈ 16 জনৰ মৃত্যু হৈছে। এতিয়া আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অসুস্থ হৈ থকা অখিল গগৈ, ধৈৰ্য কুমাৰ, বিতু সোণোৱালৰ ক'ভিড-19 পৰীক্ষাৰ বাবে NIAৰ বিশেষ আদালতৰ নিৰ্দেশ। আদালতে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ধৈৰ্য কুমাৰ, বিতু সোণোৱালৰ শুনানি গ্ৰহণ কৰে যদিও গুৰুতৰভাৱে অসুস্থ হৈ থকা অখিল গগৈ উপস্থিত থাকিব নোৱাৰিলে ভিডিঅ' কনফাৰেন্সত। অসমৰ সচিবালয় বি ব্লকত ৰহস্যজনক অগ্নিকাণ্ডত যা গ'ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ। এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। এই ব্লকতে আছে জনস্বাস্থ্য আৰু গোট কপ্তানি বিভাগৰ কাৰ্যালয়। এটা 25 লাখ টকীয়া পথৰ নিবিদাক লৈ ৰণস্থলীত PWDৰ কাৰ্যালয় থানা পালেগৈ বিজেপি RSS কৰ্মীৰ সংঘাত।
গড় কপ্তানি বিভাগৰ 25 লাখ টকীয়া এটা পদৰ নিবিদা কেন্দ্ৰ কৰি মঙ্গলবাৰ বিয়লি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ গড় কপ্তানি বিভাগৰ কাৰ্যালয়ত RSS আৰু বিজেপিৰ দুয়োটা পক্ষৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয়। উল্লেখযোগ্য যে মঙ্গলবাৰে ঢেকীয়াজুলি গড় কপ্তানি বিভাগৰ কাৰ্যালয় বিভাগটো 25 লাখ টকীয়া এটা পদৰ নিবিদা গ্ৰহণৰ অন্তিম তাৰিখ আছিল। এই নিবিদাক কেন্দ্ৰ কৰি পূৰ্বতে ব্যৱসায় বন্ধুত্ব থকাৰ পিছলৈ মতানৈক্যৰ সৃষ্টি হৈ দুই পক্ষৰ বিভক্ত হোৱা ফৌজৰ মাজত হয় এই সংঘৰ্ষ। এতিয়া আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। CBSE কোৰ্চ ঘটাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। 9 পৰা 12লৈকে 30% কোৰ্চবোৰ কম কৰা হ'ব আৰু 1 পৰা 8লৈ স্কুলবিলাকে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। বন্ধুসকল, আপোনালোক যদি ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'ক লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।